নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি মই কৰিছোঁ মোৰ জীৱনত প্ৰথমটো মোটোব্লগিং। মোটোব্লগিং ঠিক নহয়, মানে এইটো আপোনাৰ এটা কেমেৰা টেষ্টিং বুলি ক'লেও বেয়া নহয়। কেমেৰা টেষ্টিং এটা ভিডিঅ' আৰু ৰাতিপুৱা আজি কুঁৱলীত ওলাইছোঁ। এতিয়া টাইমটো খুব বেছি আপোনালোকৰ 7টা বাজি হৈছে। পেয়াৰা দগি ৰাস্তা বেয়া বহুত, আৰু কুঁৱলীৰ মাজতে ৰ'দৰ আছে ৰেঙনি। এয়া চব ৰাতিপুৱা বেলি, বহুত দিনৰ মূৰত মই দেখিছোঁ বেলিটো। ৰাতিপুৱা মই জেনেৰেলি 8টা বজাৰ ভিতৰতহে উঠোঁ, কেতিয়াবা 8:30 বজাত। আজি অলপ সোনকালে উঠিলোঁ, 6টামান বজাত উঠিলোঁ। তাৰপৰা গোটেইখিনি ৰেডি কৰি এতিয়া ওলাই আহিছোঁ। মজা বেলিটো দেখি মনটো একদম ভাল লাগি গৈছে। ৰাতিপুৱা বহুত দিন দেখা নাই। আজি বতৰ ঠাণ্ডা, কুঁৱলী যথেষ্ট পৰিছে। এইটো ৰাস্তা বহুত মজা, বঢ়িয়া এটা কুঁৱলী মাৰি আছে। ঠাণ্ডা, বহুত ঠাণ্ডা পৰিছে। আৰু এইফালে মোবাইলটো লগাই লৈছোঁ ৰেকৰ্ডিঙৰ এনেই এটা হিচাপত, দুইফালে টেষ্টিঙৰ কাৰণে। আৰু ইয়াতে কালি ক্ৰিকেট খেল হৈছিলে, মজা খেল। কিন্তু ঠাণ্ডা বতৰ, আহিবলৈ ইচ্ছা নগ'ল আৰু আহিবলৈ ইচ্ছা আছিলে। বহুত দিনৰ মূৰত সঁচাকৈ ওলাই আহি এনেকৈ বহুত ভাল লাগিছে। আপোনালোকে ভিডিঅ' এংগল কেনেকুৱা কি দেখিছে নাজানো, আৰু মই এক্সটাৰ্নেল মাইকটো ইউজ নাই কৰা, সেইটো কাৰণে হয়তো মাতটো অলপ বেয়া আহিব পাৰে। মাইকটো অৰ্ডাৰ দি থোৱা আছে, এমেজনত আহিব, বেছি দিন নাই, আৰু এসপ্তাহৰ ভিতৰত পাবহি লাগে। এইডোখৰ পৰা ভিউটো মজা হ'ব। আৰু এইফালে কুঁৱলী পুৰা দিল্লী ৰাস্তা কাট দিয়া। আৰু এইডোখৰ ভিউ চব ধান কাটি হৈ গ'ল মানুহৰ, দুইটা চাইডে ধান প্ৰায় শেষ হৈ গ'ল কাটি। চব এতিয়া ন খোৱাত ব্যস্ত। লাহেকৈ মাঘৰ বিহু আহি আছে, মাঘৰ বিহুতে আৰু সকলোৱে খেতি চপাই মেলি আজৰি হ'ল। আৰু এই জেগাডোখৰ ভিউ আল্টিমেট, পূৰা কুঁৱলীয়ে ঢাকি আছে। মাজে মাজে এইবিলাক ইলেক্ট্ৰিকৰ টাৱাৰবিলাক আছে, মজা জেগা, মস্তি ভিউ। আৰু এনেই অকণমান আজি টেষ্টিং ভিডিঅ' বনাইছোঁ। আপোনালোকে কেনেকুৱা কি পাইছে নাজানো, চাউণ্ড কোৱালিটি, ভিডিঅ' কোৱালিটি কেনেকুৱা কি পাইছে নাজানো। মই 2K ভিডিঅ'টো শ্বুটিং নাই কৰা, 4Kটো নাই কৰা, নৰ্মেল এটা শ্বুটিং কৰিছোঁ। আৰু এইডোখৰ পৰা বাইকখন ঘূৰাই দিম বুলি ভাবিছোঁ। ইয়াৰ পৰা ঘূৰাই দিওঁ, কেনেকুৱা কি আহিছে নাজানো। ইয়াৰ পৰা বাইকখন ঘূৰাই দিওঁ। ঠাণ্ডা যদিও এনেকৈ ওলাই আহিলত সেই ঠাণ্ডাটো সিমান অনুভৱ হোৱা নাই। ঘৰত সোমাই থাকোঁতে বেছি ঠাণ্ডা লাগিছিলে। আৰু ইয়াতে মই আগতে এখন ফটো মাৰি গৈছোঁ এই গছজোপাতে বহি। বৰ ধুনীয়া এটা লোকেশ্যন হয়, পিছবেলা টাইমতো ভাল লাগে। এইফালে নাগালেণ্ডখন আছে, নাগালেণ্ডখন ইয়াৰ পৰা আপোনালোকে এতিয়া কুঁৱলীত নেদেখে, কিন্তু নাগালেণ্ডৰ পাহাৰবিলাক জিলিকি থাকে সৰু সুৰাকৈ, মানে ওলাই থাকে দূৰৰ পৰা, আৰু কেতিয়াবা বহুত ধুনীয়াকৈ ওলায়। তো এই জেগাডোখৰৰ পৰা মানে বহুত ধুনীয়া এটা ভিউ, টাৱাৰবিলাক আছে, টাৱাৰবিলাকৰ মাজে মাজে আপোনাৰ পাহাৰৰ ভিউটো আহি যায় ধুনীয়াকৈ। আল্টিমেট। অকণমান আৰু স্পীড গৈ চাওঁ, চাউণ্ডৰ কিমান নইজ আহে নাজানো। এতিয়া অলপ ঠাণ্ডা লাগিছে। গৰুবিলাক লাহে লাহে মুকলি হৈছে, আৰু খেতিপথাৰ শেষ হ'ল। মানুহে আগতে বান্ধত থৈছিলে, এতিয়া তাহাঁতৰ মুক্ত জীৱন, আৰু এতিয়া তাহাঁতি ফুৰিবলৈ পাইছে লাহেকৈ। ৰাস্তা বহুত বেয়া এইডোখৰ, মানে বিৰাট অশান্তি লাগে আৰু ইয়াৰ পৰা। কুকুৰবিলাকে ৰ'দ লৈ আছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভালেই পালে। এটা খুব ছুটি ভিডিঅ' আৰু প্ৰথম টেষ্টিং ভিডিঅ', বহুত ভুল ক্ৰুটি হ'ব পাৰে। আপোনালোকৰ মৰম আশীৰ্বাদ পাম বুলি ভাবিছোঁ, ভাল যাতে ভিডিঅ' দিব পাৰোঁ আপোনালোকৰ কাৰণে আগন্তুক দিনত। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰি ল'ব, পাৰিলে শ্বেয়াৰ কৰিব। বাই বাই সকলোকে, জয় আহোম।